হেল্ল' নমস্কাৰ সকলোকে। আজি মই মোৰ প্ৰথমটো ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে আহি থকা দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ পোনপ্ৰথমে। আজি আমি আমাৰ এই ভিডিঅ'টোত সকলোকে দেখাবলৈ চেষ্টা কৰিম আমিনো কি কৰি থাকোঁ দিনটোত, বা আমাৰ ইনষ্টিটিউটখন কেনেকুৱা হয়, বা আমি ক'ত কেনেকৈ কি কৰি থাকোঁ সেইবোৰ দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ সকলোৱে। এইটো আমাৰ 7.1 ষ্টুডিঅ' হয়। বৰ্তমান মই ইয়াতে কাম কৰি আছোঁ। আমাৰ কামবোৰ প্ৰায় পুতুলছতে হয়। এইখন আমাৰ 2019 বেটছৰ এক্টিং ডিপ্ল'মা। ইয়াতে 4টা ডিপাৰ্টমেণ্ট আছে, তো 3টা ডিপাৰ্টমেণ্টৰ একেলগে এখনকৈ ডিপ্ল'মা ওলায় আৰু এক্টিঙৰ বেলেগকৈ ওলোৱা যায়। তো এইখন এক্টিঙৰ হয়। ইয়াতে বহুত বেলেগ বেলেগ বস্তু আছে, দেখুৱাই যাম লাহে লাহে বস্তুবোৰ। এইফালেও ষ্টুডিঅ' এটা আছে, ইয়াতো কাম চলি আছে। আহক চাওক সেইটো ষ্টুডিঅ'। এইটো RR হয়, ৰি-ৰেকৰ্ডিং ষ্টুডিঅ'। ইয়াৰ পৰাই আমাৰ ফাইনেল চিনেমাখন ওলাই যায়। ইয়াতে আমাৰ চিনিয়ৰ এজনে কাম কৰি আছে। মনত আছে আমাৰ ঘৰলৈ যাওঁতে সৰুতে মোলে মৰ্টন লৈ গৈছিল। সেই 10 বছৰ আগতে কবিতা লিখা কোমল মনৰ মানুহজনৰ ভিতৰত এনেকুৱা এটা দানৱ সোমাই আছে বুলি। মোৰ বায়ে আপোনাক ভগৱানৰ দৰে ভাল পায়, শ্ৰদ্ধা কৰে, কিন্তু আপুনি তাইৰ লগত কি কৰিলে? এইটো হ'ল প্ৰেক্টিচ লেব। ইয়াত আমাৰ ফাৰ্ষ্ট ইয়েৰৰ ষ্টুডেণ্টখিনিয়ে প্ৰেক্টিচ কৰে, বহে, কাম কৰে। সেয়াই আৰু লাহে লাহে দেখুৱাই যাম সকলোবোৰ। হয়, আপুনি সেইজনেই হয়। মই যিহেতু অডিঅ'গ্ৰাফী এণ্ড ছাউণ্ড ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ হয়, সেইকাৰণে আজি প্ৰথম ব্লগ বুলি আজি আমাৰ ষ্টুডিঅ'টোৱে দেখুৱালোঁ। এইবাৰ আমি আমাৰ ইনষ্টিটিউটখন তলৰ পৰা এবাৰ চাই আহোঁ ব'লক। ইয়াতে আৰু ডিপাৰ্টমেণ্ট আছে বেলেগ বেলেগ ফ্ল'ৰত। এইটো অপেন লবি, ইয়াত মিটিং বা ডিছকাশ্যনবোৰ হৈ যায়। আজি আমাৰ প্ৰথমটো ব্লগ বুলি এইখিনিতে সামৰণি মাৰিছোঁ ভিডিঅ'টি। আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে। আগলৈ দেখুৱাই যাব চেষ্টা কৰিম আমাৰ যেতিয়া মই লোকেশ্যন কামত যাম, লোকেশ্যন চাউণ্ডত যাম, তেতিয়া আমাৰ লোকেশ্যনৰ কামবোৰ কেনেকৈ হয়, আৰু যেতিয়া পষ্ট প্ৰডাকশ্যনৰ কাম চলি থাকে, ফলি চলি থাকে, ডাবিং চলি থাকে, সেইবোৰনো কেনেকৈ কৰি থাকোঁ সেইবোৰো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে আমাৰ ভিডিঅ'টি বনোৱাৰ বা এই ব্লগটো আৰম্ভ কৰাৰ মূল উদ্দেশ্য হ'ল আমাৰ লাইফবোৰনো কেনেকুৱা হয়, চিনেমাৰ মানুহবিলাকৰ লাইফটো কেনেকুৱা হয়, কেনেকৈনো কামবোৰ কৰে সেইবোৰ দেখুৱাই, আৰু নিজেও এটা মেমৰি হিচাপে সাঁচি ৰখাৰ। আশা কৰোঁ ভাল পালে। যদি ভাল পালে মোৰ ভিডিঅ'টি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।